ফ্ৰেণ্ডছ, ৰাতি ভাত সাজ বনাবলৈ পাকঘৰলৈ গ'লোঁ। এওঁ ক'লে আজি পোলাও বনোৱা। ময়ো হ'ব দিয়া বুলি কৈ চিম্পল গাজৰ বিন একো নাইকিয়া পোলাও বনাব লাগি গ'লোঁ। আহকচোন আপোনালোককো দেখুৱাওঁ। এয়া মই কেআৰটি বাচমতি ৰাইচ লৈছোঁ। মই চাউল 3 কাপ লৈছোঁ। এতিয়া চাউলখিনি ধুনীয়াকৈ ধুই 10 মিনিটমানৰ কাৰণে মই পানীত তিয়াই ৰাখিম। ধুনীয়াকৈ গোটেইখিনি চাউল পানীত 10 মিনিটৰ কাৰণে ডুবাই ৰাখি থৈ দিম। এতিয়া 10 মিনিটৰ পিছত মই চাউলখিনি ধুনীয়াকৈ বাঁহৰ ফুটা থকা খৰাহী এটাত গোটেইখিনি চাউল টুকি ল'ম। বাঁহৰ ফুটা থকা খৰাহীত চাউলখিনি টুকি ল'লে পানীটো অলপো নাথাকিব। সেইবাবে মই গোটেইখিনি চাউল ধুনীয়াকৈ টুকি লৈছোঁ। এয়া মই আনফালে প্লেটত কাজু, কিচমিচ, ঘি, চেনি, গোটা গৰম মছলা, পিঁয়াজ, তেজপাত নাছিলেই আজি, সেইকাৰণে নিদিলোঁ। গোটেইখিনি এখন প্লেটত মই ৰেডি কৰি ৰাখিছোঁ। এফালে কুকাৰটো বহাই দিলোঁ গেছত। কুকাৰটো গৰম হ'বলৈ দি কুকাৰটো ভালকৈ গৰম হোৱাত মই তাত গৰুৰ ঘি এচামুচ দিছোঁ। ঘিখিনি ভালদৰে গলাই লৈছোঁ। ঘিখিনি গৰম হোৱাত কুকাৰত মই কাজু আৰু কিচমিচখিনি প্ৰথমে ভাজি ল'ম। কাজু আৰু কিচমিচখিনি দি মই ভালকৈ লৰাই এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। অকণমান কালাৰটো চেঞ্জ হোৱালৈকে মই ভাজি ল'ম। এইখিনি ঘিত ভাজি ল'লে ধুনীয়া হয় খাবলৈ। মোৰ এইখিনি ভজা হৈ গৈছে, মই এতিয়া তুলি লৈছোঁ। কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া কুকাৰটোত মই আৰু এচামুচ ঘি দি মই গোটা গৰম মছলাখিনি দি দিছোঁ। গোটা গৰম মছলাখিনি দি মই তাত চেনি এচামুচ দি দিছোঁ। চেনি দিলে আচলতে পোলাওটোৰ কালাৰ বহুত ধুনীয়া হয়। ভালকৈ হৈ গৈছে। এতিয়া পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি দি মই ভালকৈ লৰাই থাকিম। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ধুনীয়া কালাৰ এটা আহিছে ভাজোতে। এতিয়া মই চাউলখিনি দি দিম। চাউলখিনি ধুনীয়াকৈ শুকাই ৰৈছে পানীটো। এতিয়া মই গোটেইখিনি চাউল ভালদৰে দি দিছোঁ। চাউলখিনি দি ধুনীয়াকৈ ভাজি থাকিব লাগিব। এতিয়া গোটেইখিনি চাউল ভাজ খাই যাব লাগিব। পোলাও আচলতে চাউলটো যিমান ধুনীয়াকৈ ভজা হয়, পোলাওটো সিমান ধুনীয়া হয়। এতিয়া মই কাজু আৰু কিচমিচখিনি দি দিছোঁ। দি আকৌ মই ভালকৈ লৰাই থাকিম। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া নিমখ অকণমান দি দিছোঁ। নিমখখিনি দি আকৌ লৰাই ল'ব লাগিব। এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব।
এতিয়া মই চেনি চামুচ দি দিছোঁ আকৌ চেনিখিনি দি মই আকৌ চাউলখিনি ধুনীয়াকৈ ভাজি ল'ম মোৰ প্ৰায় ভাজি হৈয়ে গৈছে আৰু এতিয়া মই পানী দি দিছোঁ পোলাওত সকলোৱে বেলেগ বেলেগ নিয়মত পানী দিয়ে মই আকৌ চাউলখিনি ধুনীয়াকৈ যেনে তেনে ডুব যোৱাকৈ এনেকৈ পানী দিওঁ কিছুমানে কাপৰ সৈতে জুখি দিয়ে চাউল যেনেকৈ দিয়ে মই এনেকৈ দিওঁ এতিয়া এচামুচ আকৌ ঘি দি দিছোঁ ঘি দি মই কুকাৰৰ ঢাকনিখন মাৰি এটা চিটি অহালৈ এয়া দেখিছেনে চিটি মৰাৰ পিছত কুকাৰৰ গেছটো নিজে নিজে গ'ল চাউলখিনি ইমান ধুনীয়া হৈছে পোলাওখিনি দেখিছেনে এটা এটা জৰজৰীয়া হৈছে সকলোৰে ষ্টাইল বেলেগ বেলেগ বনাওঁ মই কিন্তু এনেকৈ বনাওঁ এয়া গৰম গৰম পোলাও লগত মাংস এতিয়া আৰু খাবহে লাগে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মই এনেকৈ বনালোঁ আৰু বাই বাই